ৰাতিপুৱাই চাহ খাই ওলাই গৈছিলোঁ বজাৰলৈ। খবৰ দিলে মাহীয়ে বোলে আজি আমাৰ ঘৰলৈ আহিব। মাহী আহিলে, লগতে মাইনা আৰু এইফালে ভাইটি আৰু মহাও আহিছিলে। মহা মিটিঙৰ কামত অকণমান আগলৈ গৈছিলে আৰু আমাৰ গাঁৱৰে। তাৰপাছত আহিলে, এয়া চাহ খালোঁ। তাৰপিছত এইফালে আকৌ খুৰীৰ ঘৰত ৰুবলৈ গৈছিলোঁ। ৰাতিপুৱা সময়তহে ৰুলে যিহেতু খানা খাব লাগিব, চ' খানা খাবলৈ মাতিলে। এইফালে টিকলিজনীকো লৈ গ'লোঁ, মাহীৰ ছোৱালীজনী বহুত মৰম লগা। এইফালে আকৌ খুৰীহঁতৰ ঘৰৰ ওচৰতে গছজোপাত ধুনীয়াকৈ লাগি আছিলে পকা পকা মধুৰি। তো পকা মধুৰিকেইটা লৈ ল'লোঁ আৰু এইফালে টিকলিজনীক দিলোঁ। আকৌ ওচৰৰে খুৰীৰ ঘৰলৈ আহিলোঁ। মহা আৰু মাহী এইফালে চিনাকি মানুহ হয়, তো ফুৰাবলৈ আহিলোঁ। এইফালে লগত মা আৰু পাপাও আহিছে বাৰু। সেয়াতে কথা বতৰা পাতিলোঁ, অকণমান নমলিলোঁ, ধেমালি কৰিলোঁ। আমাৰ টিকলিজনী যে বহুত মৰম লগা দেই, ধেমালি কৰি থাকে আৰু মোৰ লগত। আমি আহিছোঁ এতিয়া আইতাহঁতৰ ঘৰলৈ ফুৰাবলৈ আহিছোঁ। আমাৰ গাঁৱৰ বাগান। ঐ তুমি বেছি কিনাৰলৈ নাহিবা দেই, পৰিবা। আমাৰ কুহি ভণ্টি সেইকেইটা নাই আগফালে। কুহি কা নিগনি নে ले गया। हाथ निगनी ने ले गया। मेरा हाथ कैसे ले जाएगा तुम बोलो। ले गया। कुही पात, नो कुही पात, नया सा कुही पात है। बहन कुही, नया कुही पात दिया गई आছোঁ तलলৈ। चलो गिर जाएगा, डर लगता है हमारा। नहीं गिरेगा तो छोटा এনে আমি চাবলৈ গৈছিলোঁ কোনোবা আছে নেকি বুলি। এনেই চাবলৈ গৈছিলোঁ। মিছালে ফাগুন নামে মুৰুকা হৃদয়তি হাঁহিতে প্ৰেৰণা যায়। এতিয়া নখোলো, আকৌ পিন্ধিবলৈ কষ্ট হয়। কোনে পিন্ধা? নিজে পিন্ধো। তোমাক কোনে পিন্ধাই দিয়ে? মোক মায়ে পিন্ধাই। মোক মায়ে নাপিন্ধে, ফুটুৱাতে পিন্ধাইছিলে। কোনে? ফুটুৱাতে, তাৰপিছত নাই খোলা।